কাৰণে চাৰে ছুটি দিয়া পাতিব নাই এজনী বৰ পাতবোৰ থকা মতাটোলৈ আহিলোঁ আহিলৈ এতিয়া 7টা বাজিলে কিতাপ পঢ়িয়ে আছে কিনো কৈ আছে জানো এজনীয়ে নিজৰ মাৰ কাৰণে এনেকুৱা নকৰিলে হ'লে এইটো কাম নকৰাহে সদায় বদনাম লাগে নিজৰ জীয়েকজনী 7টা বজালৈকে শুইয়ে আছে এতিয়ালৈকে মইহে উঠি আমি 3টা 4টাতে পঢ়িবলগীয়া হৈছে কৰি পাব মাষ্টৰ চাকৰি পাব প্ৰফেচাৰ চাকৰি কৰিব এতিয়ালৈকে বুলিব কাঢ়ি কাটিকালৈকে দিম দেচোন নিজৰ ছোৱালীহঁতে কৰিলেহেঁতেন চাউলটো দি দিয়ে ছোৱালীজনী আহো উঠা 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 চাওঁ স্কুললৈ যাব লাগিব ন উঠা আকৌ উঠা মই মেগী বনাইছোঁ খাবা আকৌ উঠা 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 ব'লা স্কুল নাযাওঁ বুলি ক'লে নহ'ব ন উঠা 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 আকৌ উঠা সোনকালে উঠা গা চা ধুই স্কুল যাব লাগিব নহয় গাটো নুধুব নালাগে ভৰিকেইটাকে ধুই যাবা দেই স্কুললৈ যাওঁ যদি নাহে মই স্কুলৰ অকল মোবাইললৈকে চুই থাকা যে কলেজলৈ নোযোৱা নেকি খাই লোৱা এখন আকৌ লখিমীজনীয়ে দেখিলে আকৌ তাইকো লাগিব এই নহয় কলেজলৈ আজি স্কুটিত যাবানে চাইকেলতে যোৱা এই লগৰ কেইজনীৰ লগত যাম হাতীয়া আহিম বুলি কৈছে হয় নি পঢ়া শুনাটো ভালকৈ কৰিবা দেখিছ নহয় আমাৰ ঘৰত তাই কেনেকৈ পঢ়ে পঢ়িবলৈ চান্স নাপায় কিন্তু তাই ভালকৈ পঢ়ে তয়ো তেনেকৈ পঢ়িবি আকৌ আহোঁ খাই লৈ গা চাবোৰ ধুনীয়াকৈ ধুই আহি কলেজলৈ ওলাগে দেই নিজে খা বাৰু মই ভাত বনাওঁগৈ গেছ শেষ হ'ল নহয় দুইটা ভাত বনাওঁগৈ তই গা চা ধুই ওলাগে তাইক আৰু তাইকো এসেকা দি থৈ আহোঁগৈ কি কৰি আছে কলেজলৈ যাব নালাগে তাইক ঘৰটোতে নুচুবাগৈ হয় নাই তই হোটেলত সোমাই মিঠাই কেইটামান লৈ আহিবি ঘৰলৈ লুকুৱাই নিবি আকৌ বেগত ভৰাই তাইক দেখাই তাই দেখিবলৈ হ'লে তাই বিচাৰিব নহয় খাবলৈ দেই তই খা সোনকালে খাই লৈ গাটো ধুই আহিবা দেই স্কুললৈ দেৰিয়ে হ'বগৈ চুমিবোৰ কৰি থাকোঁতেই যাবগৈ দেউতাটো ক'ত গ'লগৈ জানোগৈ নাই স্কুল দেৰিয়ে হ'বগৈ চোন ঐ তোৰ ভাত বনাই হৈ আছে নে নাই হোৱা বনাই আছোঁ ৰ'ব হৈছে জুইতহে বনাই আছোঁ নিজেহে গম পাই আছোঁ এতিয়া জুইত ভাত বনাই কেনেকুৱা লাগিছে নিজেতো একো কাম এটাও কৰি নিদিয়ে মই কৰি থাকিবলগীয়া হৈছে স্কুললৈও ভাল লগা দেৰি হৈছে গ'লেহে গম পাব এঘৰলৈ শাহুৱেকে যেতিয়া কাম কৰিবলৈ দিব তেতিয়াহে বুজিব মোৰ কথা ভাত বনাইছে বাপেৰে মাৰ মোক চুবালি নহয় চুবাইলৈ উঠ যা যা হেল্ল' তহঁতি ওলালি নে মোৰ ওলাই গ'ল মই গৈ থাকোঁ তেনেহ'লে তহঁতি আহ আমাৰ ঘৰলৈ
আজি হোটেলত সোমাম দে পইচা লৈ আনিবি হ'ব দে মোৰ ওলাই হ'ল পাই সিহঁতলৈ চাওঁ ফোন এটা কৰি চাওঁ সিহঁতে দেৰি হৈছে ভাত চাত নাখাওঁ মোক 200 টকা দে মই হোটেলৰ লগৰ কেইজনীৰ লগত খাম মই আহিম দেই ঐ 200 টকা কেলে পইচা 100 টকাকে লওঁ 100 টকা মোক নালাগে 200 টকা দে 100 টকা লওঁ লগৰ চবেই 200 টকা চিঙিব দিবি তই মই 100 টকা সদায় যদি মই 200 টকাকে দিওঁ কেনেকে হ'ব এয়া মই আহোঁ এইটোকে লওঁ তেতিয়াহ'লে আৰু সোনকালে গুচি আহিবি 3টা বজাৰ আগত ভাতটো নাখাওঁ নেকি তাই ভাত বনাইছে নাই চাই আহোঁগৈ ঐ ভাত খোৱাই নাই নি কেলে ইমান দেৰি লাগিলে তয়ে খাবি ভাত দে তাই খাব নালাগে তই স্কুললৈ যাব নালাগে স্কুললৈ যোৱা টাইম হৈ গ'ল তই ঘৰত কাপোৰ এগাল ধুবলৈ আছে কাপোৰগাল ধুবি সোমবাৰৰ পৰা স্কুল যাবি বুজিলি নহয় মাক বাপেক মাক এজনী নাই কাপোৰ চাপোৰ এটা কাম এটা কৰি দিবলৈ তাই স্কুললৈ পঢ়া কি নাচাবি চব তাই স্কুললৈ যোৱাৰ পিছত কি নাচাবি মিতালী তই যাই এটা কলেজলৈ সোনকালে আহিবি দেই তই ভাত খাব নালাগে এই হওক গুচি আহিলো মই তই আনিছানে নাই তহঁতক ঘৰ খোৱা দি আজি তাৰমানে খুৱাবই লাগিব তই স্কুলত মধ্যাহ্ন ভোজন খাই